নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক এটা ধুনীয়া পৰিৱেশৰ মাজলৈ লৈ আহোঁ বুলি কিনি ভাবিলোঁ। এনেই বৰ লাগি আছিলে, ৰুমত সোমাই আমনি লাগিছিলে, সেইকাৰণে চাই আহোঁ আৰু আপোনালোককো দেখুৱাওঁ কিমাননো ৰুমতে সোমাই থাকিবি। তাতে আকৌ বৰষুণৰ বতৰ, সেইবুলি ওলাই আহিলোঁ। তাৰপিছত আহি দেখিলোঁ বৰ ধুনীয়া পৰিৱেশ, গম পাইছেনে? পৰিৱেশটো আপোনালোকৰ বিৰাট ভাল লাগিব। আহিব, আপোনাৰ দিত আছে এখন ডিগবৈ পাৰ্ক হয়, নতুনকৈ খুলিছে। আচলতে মানে এখন আগৰ পৰাই আছিলে, কিন্তু মানে মাজতে অলপ দিন বন্ধ আছিলে। কিয় বন্ধ আছিলে নাজানো। ধুনীয়া পৰিৱেশ, ফেমিলিৰ কাৰণে একদম মানে বিৰাট ধুনীয়া। অকল ফেমিলি বুলি নহয়, সকলো ল'ৰা ছোৱালীয়ে আহিব পাৰে বিৰাট ধুনীয়া পৰিৱেশ, বিৰাট ধুনীয়া জেগা। আহিব, বলক বিৰাট ধুনীয়া যে, বিৰাট ধুনীয়া সঁচাকৈ। ইয়াত এখন ওলমা দলং আছে, ওলমা দলংখন মই দেখাই আছোঁ দেই আপোনালোকক। বিৰাট ধুনীয়া ওলমা দলংখন আছে। অৱশ্যে ওলমা দলংখন বন্ধ আছে এতিয়া, বন্ধ কৰি থৈ দিছে। কিবা মানে একচুৱেলি ৰিপেয়াৰিং কিবা কৰি আছে, ৰিপেয়াৰিং কৰি আছে নেকি সম্ভৱ, সেইকাৰণে চাগে বন্ধ আছে। মই দেখাই আছোঁ ৰ'ব। এইখন দলং এখন এতিয়া বন্ধ আছে, তলা মাৰি থোৱা আছে। কি কাৰণে মাৰি থৈ দিছে সেইটো নাজানো অৱশ্যে, কিন্তু উঠিব পৰা হ'লে ভাল আছিলে। কিবা ৰিপেয়াৰিং চলি আছে চাগে। মাজতে বহুত দিন বন্ধ আছিলেতো, কাৰণে চাগে কিবা এইটো কাঠৰ হয়, এইবিলাক কিবা পচি গৈছে, সেইকাৰণে চাগে বন্ধ আছে। উফ, কি ধুনীয়া লাগিছে চাওক না। আৰু এটা বস্তু দেখাইছোঁ দেই, এইখিনি চাওকচোন। এইখিনি কিবা হেৰি কি কয়, চোফা নিচিনা বনাই দিছে, ধুনীয়া। যেন কোনোবাই ধুনীয়াকৈ পাৰি থৈ দিছে, বহিমহে যেন, আৰু বিৰাট ধুনীয়া, একদম ওপৰলৈকে আছে। বিৰাট ধুনীয়া জেগা, আমনি নালাগে গৰমত। এইটো হাতী এটা বনাই থৈছে, ইমান ধুনীয়া হাতী বনাই থৈছে চব। এই যদি সম্পূৰ্ণ যদি হৈ যায় নহয়, গছখিনি যেতিয়া সম্পূৰ্ণ ধৰিব, বিৰাট ধুনীয়া লাগিব। এই দলংখন চাওক না, কি ধুনীয়া লাগিছে, ধুনীয়া জেগা, মজা জেগা। এইফালে এখন দলং আছে, দেখাম ৰ'ব, আহি আছোঁ। সেইফালে ওপৰৰ ফালে কি আছে তাকে চাই আহোঁ ৰ'ব আপোনালোকক। গৰম দিনত বিৰাট ভাল লাগিব। আজি মানে একচুৱেলি বৰষুণ দি আছেতো, সেইকাৰণে মানে ইমান খাচ লগা নাই। যেতিয়া ৰ'দ যেতিয়া দিব নহয়, তেতিয়া বিৰাট ভাল লাগিব। একদম পূৰা ধুনীয়া পৰিৱেশ, গছ গছনি, এখন ধুনীয়া মানে এখন ফেমিলি পাৰ্ক। আৰু ইফালে পাহাৰ চাহাৰ আছে, ধুনীয়া। আহিব আপোনালোকে, খুব বিৰাট এটা ভাল পৰিৱেশ, একদম ঠাণ্ডা পৰিৱেশ, বিৰাট ভাল লগা ঠাই আৰু একদম মানে বাকী ক'ব নালাগে আৰু, বুজাব নোৱাৰা এটা পৰিৱেশ। চিৰিখিনি চা না, কিমান ধুনীয়াকৈ বনাইছে। খালি হেলুৱে লিখিছে, বৰষুণত অকণমান পিছল হৈছে আৰু ধুনীয়া লাগিছে। আহিব কেতিয়াবা, যদি ধৰক এনেই থাকে বা ধৰ কাম চাম যদি একো নাথাকে, তেতিয়া আহিব পাৰে। বিৰাট ধুনীয়া জেগা, একদম থাকি মজা পাব। ইয়াতে জিৰণি চৰা এটা আছে, বিৰাট ধুনীয়া জিৰণি চৰা, দেখিছেনে? টকৌপাতেৰে বনাইছে, একদম টকৌপাত দি কিনি ধুনীয়াকৈ বনাইছে, ধুনীয়া। এতিয়া অলপ বহি লৈছোঁ। আৰু ওচৰত আছে অইল ইণ্ডিয়া, ডিগবৈ অইল। চিৰিবোৰ বৰ ধুনীয়া বনাই থৈ দিছে। দলংখন ভাল, ধুনীয়া বনাইছে। ইয়াত চাগে কিবা বটিং চটিং কৰিব পাৰে। ইয়াত নাও দুখনমান দেখিছোঁ।
নাও কেইখনমান দেখিছোঁ বুটিং শ্বুটিং কৰিব পাৰে চাগে ইয়াত লাহেকৈ কৰিব ষ্টাৰ্ট কৰিছে যিহেতু ধুনীয়া এটা পৰিৱেশ এই দলংখন চাওক না কিমান ধুনীয়া দলং এখনি আহিব সকলোৱে ধুনীয়া এটা পৰিৱেশ লোকেশ্যন দেখাবলৈ চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ বুটিং শ্বুটিং ব্যৱস্থা কৰিছে বাৰু বুটিং শ্বুটিং হ'ব চাগে ইয়াত সৰু সৰু ল'ৰা ছোৱালী খেলিবলৈ সুবিধা কৰি দিছে লাহেকৈ ষ্টাৰ্ট হ'ব আৰু ওচৰতে আছে আমাৰ ডিগবৈ অইল বিৰাট মানে মজা ভাল লাগিলে যদিও অকলে আহিছিলোঁ বিৰাট ধুনীয়া জেগা আমি আৰু ছিংগুল মানুহ অকলে আহিছোঁ কিনো আমাৰ ইমান ভাল লাগিব হ'লেও মানে ভালেই লাগিছে ঘূৰি ফুৰি মজা লাগিছে আৰু খালি এটাই আৰু বৰষুণৰ বতৰ ইমান বৰষুণ চৰষুণ দিলে সেইকাৰণে ইমান এটা মানে ভাল লগা নাই যদিও বিৰাট মজা লাগিছে মানে কি হয় পৰিৱেশটো বৰ ধুনীয়া পৰিৱেশ একদম মানে ধুনীয়া এইফালে পুখুৰী চুখুৰী আছে পুখুৰী ঢেৰ আছে গোটেই পুখুৰী ধুনীয়া জেগা চাওক না কিমান ওপৰত সেইবিলাক ধুনীয়া লোকেশ্যন আৰু আহিব এনেকুৱা চব মানে ক'ব নালাগে আৰু বুজাব নোৱাৰোঁ বুজাই নাথাকোঁ আৰু আপোনালোকে নিজে চাই লওক আৰু দেই ধুনীয়া জেগা অলপ ঘূৰিলোঁ বহুত ধুনীয়া লোকেশ্যন ভাল জেগা ভিডিঅ'টো আপোনালোকো দেখাওঁ বুলি ভাবিলোঁ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ অলপ কাম এটা আছিলে সেইকাৰণে আহিছিলোঁ ইয়াত গতিকে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ কিমানখিনি দেখুৱাব ক'ব নোৱাৰোঁ কিন্তু হ'লেও দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থেংক ইউ